এখন ইয়াত লাগি আছে মই এখনত মাৰ্টল মাৰি দেখাইছো আইছো ৰে এই মাৰ্কত আপুনি মাৰি দিব মই ওচৰলৈ যাম ভগৱান শপত কৰিলে না সাউন্ড চাব আপোনালোকে মানে কি হ'ল কথাটো সিৰিয়াসলি আপোনাৰ কথাৰ মতে কাম কিন্তু দেই কথাটো এটাই কথা চোৱা আপুনি যদি ভাঙো বুলি কয় এডাল দিয়ক আজি আপুনি যদি কিবা এটা বস্তু ভাঙো বুলি কয় এটা আপুনি শ্ৰদ্ধা ঘৰ এটাও ভাঙি দিব হা তাৰ মানে এইটো বস্তুটো গম পাইছে এইটো আপুনি ওজনটো নিজে গম পাইছে গোটেই ষ্টিলৰ পালো পালো ইয়াত মানে তোমাৰ মইখিনি যদি হয় বেলেগ কিবা এটা যে ভাঙি দিব পাৰিব সেইটো মোৰ বিশ্বাস না এই বস্তু চোৱা তুমি হেলক পলক দেখিছেনে এই হেলক পলক হওক নে ইমানটো যেতিয়া ইয়াত মছলাটো যেতিয়া লাগি যাব ফুল ছেটিং যেতিয়া হ'ব তেতিয়া তুমি আৰু একো কৰিব নোৱাৰা মই এইটো মাৰ্টল বহুত যে মাৰিলো এতিয়া এইডাল মাৰো দুচাত মান এইটো মাৰি দিব পাৰে আহি পিনে পৰিও আছে হাঁহিও আছে চবতে মাৰি এইডাল যিহেতু গধুৰ কথা পাইছো বাহ কিছু মাল বনাইছে আকৌ আৰু এচাত দিব মন গৈছে হৈ যাব বহুত ইয়াতকৈ প্ৰমাণ নাই চাওঁ আৰু আপোনালোককো ইয়াতকৈ বেছি দিব নোৱাৰি গা জোৰে মাৰ্টল মাৰিলোঁ গা জোৰে আপোনাৰ পৰা হেভি স্কুৱাৰ পেপ মাৰিলোঁ তথাপি ফালিব নোৱাৰিলোঁ কল্যাণ হাজৰিকাৰ দ্বাৰা নিৰ্মিত ৰেডিমেড ৱাল তাকে আপোনালোকেও যদি এনেকুৱা ৱাল ঘৰত লগাম বুলি ভাবিছে আগতে মজবুতিৰ কথা কয় সেইকাৰণে এবাৰ মজবুতি আপোনালোকক প্ৰমাণসহ দেখালোঁ এতিয়াও আপুনি উঠাই পাৰিব ঠিক আছে আপুনি উঠি দিয়ক মই উঠি দিওঁ তলখনত তোলোঁ গেপো আছে তলত কিবা প্ৰটেকশ্যনত লাগি থকা নাই গেপো আছে চোৱা তলত যদি গেপটো মাৰি দিয়া হয় হেৰি হৈ যোৱা হয় আপুনি একো কৰিব তলৰ গেপটো আছে তলৰ গেপটো যদি দৌলে যা মাটিত লাগি আছে বুলি ক'বলৈ চোৱা আৰু এটা কথা তুমি সেইখনে বুলি মাৰি দিলে সেইটো নহয় এখন ৱাল ইয়াত মাৰি দিয়া নাই ইয়াত মাৰি দিয়া নাই মাৰি দিয়া নাই মাৰি দিয়া নাই আপুনি কিমান দূৰ আছে তুমি মাৰি দিয়া ফুটা চাবা কিবা কৰিব পাৰিবা কিবা হ'ল নেকি একদম জুম কৰি দেখাই কিবা হ'ল নেকি মোক ফুল ৰখা আছে দেখিছানে এইটো ষ্টিলৰ মাৰ্টল হয় ইমান জোৰকে যদি মাৰিবলৈ যদি ভয় নাই তোমাৰ একো নহয় এতিয়া মই এটা কথা গম পাই গ'লো দেখিছানে একোৱে নহয় তোমাৰ কি কৰিবা কি কৰিব পাৰিবা এতিয়া এটা কথা এই ৱালখন আমি একচুৱেলি কিয় লগাব লাগে আমাৰ দৰ্শকসকলক জনাওক ইয়াত মেইন বস্তুটো এইটো এটা মেইন পইণ্ট হয় ইয়াত লগাই ইয়াৰ ফলত আপোনাৰ যদি আপোনাৰ এইটো উঠাবলগীয়া হয় আপুনি কাটি আকৌ বেক চাইড আপুনি আৰু এটা হৈ গ'ল এতিয়া এইডাল গছডাল আছে এই গছডাল বোলে তোমাৰ ইনকেছ বোলে কাটিব লগা হ'ল কিবা ইলেক্ট্ৰিচিটি বা আনে বা ঘৰৰ মানুহৰ কাৰণে কাটিবলগীয়া হ'ল এইডাল গছ কাটিবৰ কাৰণে তুমি ইয়াত দুখন ৱাল উঠাই দিলা পিলাৰখিনি উঠাই দিলা উঠাই কিনে গছ পেলালে আকৌ পিলাৰ মানে কথাটো এইটো হ'ল যে খুব ফ্লেক্সিবল হয় আজি ৰাস্তাটো বহল কৰিব আছে ৱালখন মই ভাঙিব দৰকাৰ নাই ৰঙা এটা ৱাল ভাঙিব হ'লে আপোনাৰ বিমে চিমে ৰ'ডে চ'ডে গোটেই নষ্ট অকল স্ক্ৰেপখিনি পাম তো ইয়াৰ কথা হ'ল কি ধুনীয়াকৈ এই খুঁটাটো আপোনালোকে উঘালিলে এই প্লেটবোৰ উলিয়ালে এইকেইটা খুঁটা বোলে উঘালিলে প্লেটবোৰ উলিয়ালে যিমান হ'ব লাগে আপোনালোকে পিছুৱাই দিব পাৰিব একো ডেমেজ নোহোৱাকৈ আপোনালোকে পিছুৱাব পাৰিব কথা ইয়াত আমাৰ যোনটো আপোনাৰ কথা এটা থাকিব ফুটানো কেনেকৈ ফুটা হয় এইটো আপুনি চাব পাৰে আপোনালোকে ভিডিঅ'টো দেখাব পাৰে দেখিছেনে আপোনাৰ এইখিনি গোটেইখিনি আপোনাৰ ইমান ডাঙৰ এটা ঢালাই আছে এইটো গোটেইটো ঢালাই হয় এইটো ইমান ডাঙৰ ঢালাই এটা পোজ যে কিবা হিলিব সেইটো কোনো কথাই নহয় মানে এনেই ক'বলৈ গ'লে অকণমান গাঁতটো পুতি কেনে থৈ দিম সেইটো কাৰণে গোটেইখিনি চাই দিব পাৰে আপুনি আজি আমি আহিছোঁ আমাৰ মৰাণৰ এজন যুৱক কল্যাণ হাজৰিকা ওচৰলৈ আহিছোঁ নমস্কাৰ জনাইছোঁ আপোনাক বন্ধুসকল এতিয়াৰ পৰা আপোনালোকে আৰু ফোন কৰি পিনি দূৰৰ পৰা মানুহ মাতি পিনি নিজৰ ঘৰৰ চাৰিসীমাৰ বেৰখন দিবলৈ প্ৰয়োজন নাই কাৰণ এতিয়া আপোনালোকে নিজৰ একদম আশে পাশে আমাৰ মৰাণতে এয়া উপলব্ধ হ'ল যথেষ্ট মজবুত হয় আমি নিজে দেখিছোঁ ইয়াত তেওঁলোকে বনাই থৈ দিয়া খুঁটাসমূহ দেখিছোঁ এইটো এটা ঘৰৰ যে সৰু পোষ্টে আৰু ইমানে গধুৰ এক দাঙি তুমি এনেকৈ নোৱাৰিবা তুমি এনেকৈ হিলাবলৈ হ'লে দুটা চাৰিটা মানুহে হ'লেহে দাঙিব পাৰিবা তো এটা উঠি দিছোঁ একো নহয় এইকেইখনে তুমি একোৱে কৰিব নোৱাৰি উঠি কিনে জঁপিয়াই থাকিলেও একো মতলবে নাই আৰু এইখিনি হৈছে তোমাৰ দুদিনৰ আগৰ হয় তাৰপিছত তুমি যদি মিনিমাম মানে কি এনেকুৱা বস্তু এটা কনষ্ট্ৰাকশ্যনৰ যিকোনো বস্তু তোমাৰ চেমেণ্টটো ছেটিং হ'বলৈ মিনিমাম তোমাৰ মানে 15 দিন লাগি যায় তাৰ মানে কি নিজৰ ওপৰত বিশ্বাস আছে মেইনলি মই যদি কোম্পানীটো খুলিছোঁ মই কোৱালিটি বেচিছত খুলিছোঁ যদি কোৱালিটিটো ভাল নহয় এনেই কাৰোবাক দি কিনে কাইলৈ পৰহিলৈ মই বদনাম হৈ কিনে মোৰ লাভ নাই আপোনালোকে বোলে ঘৰত ৱালখন দিব বিচাৰিছে আপোনালোকে বোলে বস্তুটো মই আগে এবাৰ চাই লওঁচোন তেন্তে আপোনালোকে আহিব পাৰে মৰাণৰ টিলৈ জানলে তথা মই এটা নাম্বাৰ দি দিছোঁ আপোনালোকে স্ক্ৰীনত দেখিছে এই নাম্বাৰত কল কৰি আহি আপোনালোকে নিজে চাই যাব পাৰিব বস্তুবোৰ কোৱালিটি কিমান
ষ্ট্ৰেংথ কিমান তথা ফিনিচিং কেনেকুৱা? যে কোনোবাই তোমাৰ ভিডিঅ' চাই কেনে যে চিধা আহি যাব লাগে, তোমাৰ কোনোবা ছাবস্ক্ৰাইবাৰ হয়, তোমাৰ ভাল পোৱা হয়, যে তুমি কৰিছা বুলি ভাল হ'ব বুলি চিধা যে লগাই ল'ব লাগে, সেইটো কেতিয়াও নহয়। আপুনি যোনে আহিব আপোনাৰ থ্ৰুৱেদি বা কাষ্টমাৰ বা যোনে হওক কাষ্টমাৰ আহিব, তেওঁ চাই লওক, সি নিজে আহি নিজৰ চকুৱে চাই যাওক। বেছি দূৰ নহয়, মৰাণৰ হয় বা যদি বেছি দূৰৰ হয়, তেওঁ এদিন আহি কিনে চাই যাওক, চাই কিনে কোৱালিটি চাওক, কোৱালিটি চাই কিনে যদি পচন্দ লাগিছে তেতিয়াহে লওক। আপোনাৰ গোটেইখিনি মোৰ ইয়াৰ পৰা নিয়াৰ পৰা ফিটিং কৰাৰ পৰা একেবাৰে যেতিয়া ফিনিচিং হ'ব, তেতিয়া আমাৰ যোনটো স্কোৱাৰ মিটাৰ আৰু স্কোৱাৰ ফুটকৈ আমাৰ হিচাপ হয়, তেতিয়া আপুনি যিমানটো হয় আমাৰ ৰেটত যোনটো এটা ৰেট আছে ধাৰ্য কৰি থোৱা তাত কোৱালিটি বেচিছত, সেইটো তেতিয়া আপুনি ফিনিচিং যেতিয়া চালে আপোনাৰ পচন্দ লাগিছে, আপুনি তেতিয়া মোক পে'মেণ্টটো কৰিব লাগিব। এইটো আপোনাৰ 10mm চিপছটো হয়, তাৰপিছত এইটো আমাৰ প্লেটৰ কাৰণে দিয়া হয়। যদি আমি সিটো হৈ গৈছে আপোনাৰ খুটাৰ কাৰণে দিয়া হয়, সেইটো 1/2 ইঞ্চি হয়, অলপ ডাঙৰ ন? ডাঙৰ, সেইটো ডাঙৰ হয়। আপোনালোকে দেখিছে এইপিনে 8mm ৰড ব্যৱহাৰ কৰিছে, এয়া দেখিছে 8mm কৰিছে, আৰু যি প্লেটবোৰ থাকে তাত আপোনাৰ 7mm ৰড ব্যৱহাৰ কৰে। আচ্ছা বন্ধুসকল দেখিছে নহয়, এতিয়া আপোনালোক একদম লাইভ কৰি আছোঁ। এই জাষ্ট মছলা বনাই ঢালি আনি ইয়াত কৰি দিলে, অথচ খহি যোৱা নাই, কেমিকেল দিও কৈছে। আপোনালোকে চিমেণ্ট কি ব্যৱহাৰ কৰে? চিমেণ্ট মই ষ্টাৰ চিমেণ্ট। বন্ধুসকল সকলোখিনি দেখালোঁ, ফাউণ্ডেশ্যনৰ পৰা আৰম্ভ কৰি তাৰ ষ্ট্ৰেংথ তথা মজবুতি দেখালোঁ, আৰু ইয়াৰ কি কি সুবিধা আছে সকলোখিনি দেখালোঁ। আৰু যদি ইয়াতকৈ আপোনালোকে বিশেষ জানিবলৈ হয় তেন্তে আপোনালোকৰ নম্বৰ দি দিছোঁ কল্যাণ হাজৰিকাৰ। আপোনালোকে তেখেতক পোনাপোনিভাৱে ফোন কৰি পিনি সকলোখিনি কথা জানিব পাৰিব, ইয়াত তেওঁলোকে কিমান দাম লয়, কি কথা। আৰু মই যিমানটো গম পালোঁ, মোক তেওঁ কৈছে, আৰু মই বাকী ৱালসমূহতো দেখিলোঁ তেওঁ বহুত কম লৈছে। আপোনাক মই যি দেখিলোঁ আপুনি বহুত কমত ভাল কাম দি আছে। তো তাকে যদি ভিডিঅ'টো চাই ভাল পালে শ্বেয়াৰ কৰি দিব, কাৰণ কোনোবাই হয়তো ঘৰৰ চাৰিসীমাৰ বেৰ মাৰিম বুলি ভাবিছে, ৱাল মাৰিম বুলি ভাবিছে, তেন্তে তেখেতসকলৰ কাৰণে এইটো সুবিধা হ'ব। এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিলে দেখিব তেওঁলোকে খুব কম মূল্যত, কম খৰচত এখন খুব ষ্ট্ৰং ৱাল পাব বুলি আশা কৰিছোঁ। মই ইয়াতে আকৌ এবাৰ আপোনালোকক কৈছোঁ, দৰ্শকক কৈছোঁ যে আপোনালোকে এবাৰ নিজে আহি কিনে চাই যাওক, পচন্দ লাগিছে তেতিয়ালৈ। তাকে কল্যাণ দা বহুত বহুত ধন্যবাদ, থেংক ইউ ছ' মাছ। লগ পাই থাকিম, ভাল লাগিলে, থেংক ইউ।